সংঘাত কিয় হয়? আগতে হোৱা নাছিলে। যেতিয়া ৱৰ্ল্ড ৰেকৰ্ড বিহু গিনিছ ৰেকৰ্ড হ'ল, মাষ্টাৰ ট্ৰেইনাৰ জন্ম হ'ল, তাৰপিছৰ পৰা বেছি সংঘাত হ'ল বিচাৰক আৰু বিহু দলৰ মাজত। হয় নাই কওক আপোনালোকে? যে নহওক তাৰ পৰা সংঘাতটো বেছি হ'ল মই জানো। আৰু অপৰিপূৰক বিচাৰক যি নিজেই নাজানে। হয়, তেওঁ ঢোলটো বজাব জানে, কিন্তু বিহুৰ ক্ষেত্ৰত তেওঁ ঢোলটো বজাই ধুনীয়া ঢোল বজাব, কিন্তু ঢোলটো বজাইহে তাক পৰিৱেশনটো কেনেকৈ কৰিব লাগে সি নাজানে। তেওঁ আকৌ বিচাৰক হয়, তেওঁ বিহু কিমান ওপৰত জ্ঞান থাকে। সেইকাৰণে মই কৈছোঁ যে এই সংঘাতটোক নিৰাময় কৰিবলৈ কি কৰিব লাগিব? এক নম্বৰ কথা, বিহু দলৰ বিহুৱা বিহুৱতীসকল ভদ্ৰ হ'ব লাগিব। আৰু তেওঁলোকে ফোন কৰিব নালাগিব বিচাৰক আপুনি আজি ক'ত বহিব, যে মই কিবা এটা লৈ যাম আপোনালোকে। আৰু বিহু আৰম্ভ হোৱাৰ 5 দিনমান আগতে বিহু দলৰ দলপতি বিহুৱাকেইটামানে গৈ গামোচা এখন, পইচা 500, চেলেং এখন, গামোচা এখন, ধুতি এখন বা কাৰোবাক চাদৰ এখন দিহা কৰিব। আমি ওলাইছোঁ আৰু এই বছৰতে আপুনি চাব, আপুনি ক'ত বহিব আমাক ক'ব। সেই বস্তুটো যেতিয়া বিহুৱা বিহুৱতীসকলে কৰিব, তেতিয়া বিচাৰকসকল বিচলিত হ'ব। বিচাৰক সন্মান দিব, আমাক গামোচা এখন দি গ'ল, টকা 500 দিলে। এনেকুৱাও বিচাৰক বিহু দল আছে, সেইটো দিয়াৰ উপৰিও মদ দি থৈ যাব, যে মদ আপোনাৰ লিখিছিল খাব আৰু আঠা দি থৈ যাব আছে, মই নিজে পাইছোঁ। গতিকে তেওঁলোক কিমান হ'ব লাগিব গুৰুত্ব। গতিকে চব যদি চিধা নহয়, আৰু আয়োজক কমিটিসকলে কি হ'ব, আছে বহুত আয়োজক কমিটি, মই নাম পাইছিলোঁ, তেওঁলোকে যদি পইচা দিয়া বিচাৰক আহে মাতে, মই পইচা দি মোক বিচাৰক কৰিবলৈ মাতক নালাগে, মই ৰাতিটো বিচাৰক কৰিম, মই টোপনি ক্ষতি কৰিম, মোক 1000 টকা দিলে হ'ব দিয়ক, গাড়ীখনৰ তেলটো দিলে হ'ব দিয়ক। জয়ন্ত চন্দ্ৰক কিয় বিচাৰক পালে? মই খুব কম বিচাৰক পাব। দেখিছে বহুতো পঢ়িছোঁ, বহুতো এবাৰ ৰাতিপুৱা 5টা বজাত বহিছোঁ, ঘৰ নচলে। দেউতায়ো আজি ল'ৰা ছোৱালীসকলক পইচা দিব নোৱাৰে বিহু মাৰি দিবৰ কাৰণে, যিটো কাৰণে দলবিলাকে তেওঁলোকক মাননি দিব লাগিব। সঁচা কথা, যেতিয়া মাননি দিব লাগিব, সুৰক্ষা হ'লেতো পইচা যোগাৰ কৰিবই লাগিব। গতিকে বিত্ত যেতিয়া জড়িত হ'ল, তেতিয়া বিতৰ্কৰ সৃষ্টি হ'ল। আৰু 3 দিনৰ 5 দিনৰ কৰ্মশালা কৰি পেলাই যেতিয়া বিচাৰকৰ সৃষ্টি হ'ল, তেতিয়াতো আৰু ডাঙৰ কথা। 15 বছৰ 20 বছৰ বিহু কৰা মানুহক বিচাৰ কৰে 3 দিনৰ কৰ্মশালা কৰি অহা বিচাৰকে। তেওঁ বোলে কি চাৰ্টিফিকেট চাব 3 দিনৰ বোলে বিচাৰকৰ কৰ্মশালা কৰিছোঁ। আপোনালোকে বিবেচনা কৰক। এই পৰামৰ্শসমূহ তেতিয়াহে আমি তাৰ ওপৰত বক্তব্য ৰাখিব পাৰিলো হয় যে বস্তুটো এনেধৰণৰ হৈছে। আৰু এতিয়া কোন বিচাৰকে কাক কিমান নম্বৰ দিব, এইটো অংক নহয় নহয়। শুদ্ধ হ'লে 10 পাব, ভুল হ'লে কাটি দিব, তেনেধৰণৰ ব্যৱস্থা আছে নেকি? বিহু বিচাৰকে ক'ব পাৰিব নেকি যে এইটো অংক ইয়াত 10 আছে, এইটো ভুল হ'লে কাটি দিম, শুদ্ধ হ'লে হেৰি কৰি দিম? তেনেধৰণৰ ব্যৱস্থা আছে নেকি? কোনোবাই ক'ব পাৰিব? যদি বিচাৰকসকল এক হয়, তেতিয়াহ'লে ব্যৱস্থাটো বেলেগ, নহ'লে এইবিলাক কৰি লাভ নাই। আৰু সকলো ঠাইতে গৈ এইবোৰৰ সভা অনুষ্ঠিত কৰি ৰাইজক বুজাব লাগিব। অকল 2-4জন ব্যক্তি, আজি ঢেকীয়াজুলিৰ পৰা আমি 4জন আহিছোঁ। বিহু শিল্পী সন্থাৰ গণেশ ডেকা, গীতাঞ্জলি, ৰূপম গোস্বামী, সুজিত গলকী, কুলেন হাজৰিকা, অনিল নাথ আহিছে। আমি কেইজনে ঢেকীয়াজুলি প্ৰায় 1,80,000 মানুহ আছে, মানিব জানো? এই 8জন ব্যক্তিয়ে যদি আমি ঢেকীয়াজুলিত কওঁ সভা নপতাকে যে আমাৰ এনেকে মিটিঙত গৈছিলোঁ, আমাক এইখন দি পঠাইছে, ৰাইজে মানিবনে? আজিকালি ৰাইজ যি হৈছে দুইফালে 200 মাৰি খেলি দিব। নমস্কাৰ, সকলোকে শুভেচ্ছা জনালো। বহুত বেছি কৈ দিলো, ভুল হ'লে ক্ষমা কৰিব। সৃষ্টি হৈছে। গতিকে এইটো নিৰাময় কৰাৰ এটা উপায় আছে যে যি দলে যি ধৰণৰ নিজৰ আঞ্চলিক বৈশিষ্ট্যৰে হওক, যেনেধৰণে বিহু প্ৰদৰ্শন কৰিছে, সেই 15 মিনিট বা 20 মিনিট এটা সময় দিয়া থাকে। সেই সময়টোত কি ধৰণে তেওঁলোকে প্ৰদৰ্শন কৰিছে, সেইমতে পুৰস্কাৰ দিবলৈ যেতিয়ালৈকে বিচাৰকসকলে মন নকৰিব, তেতিয়ালৈকে কিন্তু এই সংঘাতটো থাকিবই।
যেতিয়ালৈকে নীতি নিয়মৰ দোহাই দি প্ৰতিযোগী দলবিলাকক প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্তৰ পৰা বঞ্চিত কৰিব, তেতিয়ালৈকে কিন্তু এইবিলাক থাকিব, এইবিলাক নিৰাময় কৰিব নোৱাৰে। গতিকে যোনে যি কৰিছে সকলোৱে বিহুৰ ভালৰ কাৰণে কৰিছে, মই কাকো দোষাৰোপ কৰা নাই। কিন্তু প্ৰত্যেক অঞ্চললৈ যাওক, প্ৰত্যেকটো অঞ্চলৰ আঞ্চলিক বৈশিষ্ট্যসমূহৰ লগত তাত থকা বিহুৰ জ্যেষ্ঠ মানুহসকলৰ লগত কথা পাতক। তেখেতসকলেও কিছুমান বস্তু এৰি দিব, তেখেতসকলেও যুক্তি সহকাৰে বুজাওক যে আপোনালোকে এইখিনি কৰিলে ভাল হ'ব, নিশ্চয় সমাধান হ'ব। কিন্তু কোনো ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন নাই, খালি কমিটি এখন গঠন হ'ব। আজি এতিয়া ইয়াত বিহু শিল্পী সন্থা গঠন হৈছে, আমি 6-7জন মানুহ আহিছোঁ। আমি 6-7জন মানুহ অহাৰ পিছত ইয়াত এখন সংবিধান হ'ব। মই মুকলিকৈ কৈছোঁ, কোনো বেয়া নাপাব। কিবা এটা নিয়ম হ'ব, সেই নিয়মটো মই জামুগুৰিত প্ৰতিনিধিত্ব কৰিছোঁ নেকি? বৰ্তমানলৈকে মই জামুগুৰিৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছোঁ, ইয়াৰ কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ। কিবা এটা নিয়ম নীতি কৰিবলগীয়া হ'লে প্ৰত্যেকটো অঞ্চললৈ যাওক, গৈ অঞ্চলটোৰ ৰাইজৰ লগত আলোচনা কৰক। সেই ধৰণে যদি কৰিব পাৰে তেতিয়াহ'লে কিন্তু এইটো নিৰাময় হোৱাৰ উপায় আছে, আৰু যদি নাথাকে এই ধৰণে থাকি যাব। কাৰণ ইয়াৰ আগতেও আমি নিজে বিহুৱা বিহুৱতী সন্থা বুলি আজি কেইবাবছৰ আগতে এটা সন্থাৰ পৰা আমাৰ প্ৰসন্ন গগৈ ছাৰ আছিলে, নীল বৰা আছিলে, পংকজ বৰাহঁতে জামুগুৰিত এখন মিটিং দি পেলাই আমি আমাৰ সুৰেণত গৈছিলে, সুৰেণ হাজৰিকাহঁত এটা টিম গঠন কৰিলে, এখন কমিটি গঠন কৰিলে। বিহু শেষ, আশাৰ মানৰ পৰা কমিটি শেষ। তাৰপিছত গঠন কৰিলে আমি গৈছিলোঁ, আপোনাৰ জ্যোতিচিত্ৰবনত হৈছিলে কিবা বিহুৱা বিচাৰক সমন্বয়ৰক্ষী পৰিষদ গঠন কৰিলে, আমাৰ মৃদুল ফুকনত আছিলে। আমি জামুগুৰিৰ পৰা গৈছিলোঁ, কোনোবা তেজপুৰৰ পৰা গৈছিলে, মিটিং কৰিলোঁ, মিটিং কৰি আহিলোঁ। তাৰপিছত আজিলৈকে সেই সংগঠনৰ কোনো কথা বতৰা আজিলৈকে নাই। গতিকে যেতিয়া বিহুত সংঘাতটো আহে, আহি পেলাই জেঠ মাহলৈকে আষাৰ মাহলৈকে এইবোৰ লৈ পেলাই মানুহৰ এটা চবৰ মাজত আলোচনা হৈ থাকে। তাৰপিছত আকৌ নেক্সট বিহুলৈকে আমি পাহৰি পেলাওঁ, পাহৰি পেলাই আকৌ ঠিক বিহুত আকৌ যেতিয়া সংঘাতটো আৰম্ভ হ'ব, তাৰপিছত আকৌ আমি কিবা কমিটি কৰি বা কিবা কৰি আমি একত্ৰীকৰণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। মনৰ কথাখিনি মুকলিকৈ কৈছোঁ, এজন বিহুৱা হিচাপে কোনো যাতে মানে মোক ক্ষমা কৰিব যদি বহাটোতে হৈছে। এইবিলাকেই আমি সদায় সন্মুখীন হৈ আছোঁ, আৰু আমি আশা ৰাখিছোঁ যে বিহু শিল্পী সন্থাই যি পদক্ষেপ লৈছে ইয়াক কিন্তু আপোনালোকে অঞ্চল ভিত্তিকভাৱে আগুৱাই নিব লাগিব। গোটেই অঞ্চলবিলাকলৈ বিহুৰ লগত জড়িত প্ৰত্যেকখন জেগাত, আজি মৰাণত হওক, শিৱসাগৰৰ বিহু, শোণিতপুৰৰ বিহু, হাৱাজানৰ পৰা লখিমপুৰৰ ফালৰ বিহু, মাজে মাজে চবৰে নিজৰ নিজৰ আঞ্চলিক বৈশিষ্ট্য আছে। সেই অঞ্চলবিলাকত কিন্তু আপোনালোকে যাব লাগিব। সকলোকে এই মজিয়াত আনিবলৈ হ'লে তেনেধৰণেৰে গৈ তাত কমিটি গঠন কৰি তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰিব পাৰিলে আমি এটা আশাবাদী, আমি ভাল ফল পাম। কিন্তু যদি আমি এনেকৈ যে আজিৰ পৰা আমি জামুগুৰিৰ পৰা ভৰিপৰীয়া দলটো আহিল, ঢেকীয়াজুলিৰ পৰা ৰূপজ্যোতি বিহু দলটো আহিল, কেইজনমান বিচাৰক আহিল, আহি আমি ইয়াত এটা আলোচনা কৰি এটা মীমাংসা এটা উলিয়ালোঁ। কিন্তু সেই কথাখিনি মোৰ তাত আৰুতো দল আছে, মোৰ তাততো আৰু বিচাৰক আছে। গতিকে তেখেতসকলে যদি নামানে আকৌ একেটা কথাই হ'ব কেইটামান। গতিকে এই কথাকেইটা মই মনৰ পৰা কৈছোঁ, ইয়াত যদি কিবা বৰা টুটা হৈছে ক্ষমা কৰিব। এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।